UPPL government has done nothing for the development of BTC. UPPL government has done only corruption and corruption. Bhairabkunda সমষ্টিত ৰিহন দৈমাৰী ছাৰৰ নিচিনা কাম কৰা লিডাৰ কোনো নাই। আগত আমি গাঁৱৰ চৌকত হওক বা বজাৰত হওক ঠায়ে ঠায়ে আমি ৰেষ্ট হাউচবিলাক পাইছিলোঁ, কিন্তু এই 4.5 বছৰত এটাও ৰেষ্ট হাউচ বনাব পৰা নাই। UPPL দলৰ নেতাসকলৰ কথাবিলাকহে মাত্ৰ বেছি, কামটো একোৱে নাই। কোনোবা পইচাৰ ওপৰত শুই আছে, কোনোবা বেগ ভৰ্তি পইচা লৈ ফটো দিছে আৰু কোনোবা কিতাপ কেলেংকাৰী কৰি আছে। এনেকৈ দিব পাৰে যে মানে 2 বছৰত আমি BTCখন সুইজাৰলেণ্ড বনাই দিম বুলি, কিন্তু কৰিব পাৰিছে জানো? পৰা নাই। সুইজাৰলেণ্ডটো বাদে দিয়ক, BTCৰ ল'ৰা ছোৱালীক এটা চাকৰি দিব পৰা নাই, স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰটোৱে মাত্ৰ মানে কাৰাপশ্যন কৰি আছে। ভৈৰৱকুণ্ড সমষ্টিৰ অডলা প্ৰাইমাৰীত আমি জইনিং প্ৰগ্ৰাম কৰিছোঁ। প্ৰগ্ৰামত উপস্থিত আছে অসমৰ এক্স কেবিনেট মিনিষ্টাৰ সন্মানীয় ৰিহন দৈমাৰী ছাৰ। আজিৰ প্ৰগ্ৰামত ওলাও দেখিবলৈ পাইছোঁ আমি যে মাত্ৰ 423খনহে পাইছোঁ। মানে 400টো ক'ত আছে আৰু 2,75,000টো ক'ত আছে, ইমান ডাঙৰ মিছা কৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰটোৱে মাত্ৰ মানে কাৰাপশ্যন কৰি আছে। UPPL দল 4 বছৰত একো উন্নতি কৰিব পৰা নাই। UPPL গভৰ্ণমেণ্ট হেজ ডান নাথিং ফৰ দ্য ডেভেলপমেণ্ট অফ BTC. UPPL গভৰ্ণমেণ্ট হেজ ডান অনলি কাৰাপশ্যন এণ্ড কাৰাপশ্যন। কোনোবা পইচাৰ ওপৰত শুই আছে, কোনোবা বেগ ভৰ্তি পইচা লৈ ফটো দিছে আৰু কোনোবা কিতাপ কেলেংকাৰী কৰি আছে। এইবিলাকেই হৈ আছে আৰু UPPL চৰকাৰৰ দিনত। BTCখন উন্নতি হোৱা একো কাম কৰিব পৰা নাই UPPL চৰকাৰে। আগত BPF চৰকাৰৰ দিনত কিমান টুৰিষ্ট প্লেচবিলাক ডেভেলপ হৈছিলে, টুৰিষ্ট আহিছিলে, কিন্তু এই 4 বছৰত এটাও টুৰিষ্ট অহা নাই। কাৰণ UPPL চৰকাৰে টুৰিষ্ট প্লেচবিলাক একো ডেভেলপমেণ্ট কৰিবই পৰা নাই। আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে কৈছিলে যে 2003ৰ আগৰ পৰা যিমান জাতি জনগোষ্ঠী